শ্ৰদ্ধা ৰাইজ, মই আপোনালোকলৈ এটি অসমীয়া সাধুকথা আগবঢ়াবলৈ লৈছো। সাধুটিৰ আজি মই প্ৰথম খণ্ড ইয়াতে আগবঢ়াম। দুজনী ভাটৌ চৰাইয়ে বহু দূৰ দূৰণি ঠাইৰ পৰা উৰি উৰি আহি এডাল গছত পৰিলে। গছডালৰ ওপৰত সিহঁতে কিছু সময় থকাৰ পিছত তললৈ যেতিয়া চালে, তেতিয়া সিহঁতে এজন খৰিকটীয়াক দেখা পালে। আৰু খৰিকটীয়াজনক দেখা পাই সিহঁতে খৰিকটীয়াজনক ক'লে, "অ খৰিকটীয়া ককাইদেউ, ৰজাৰ ৰাজকাৰেঙত আজি স্বয়ম্বৰ সভা পাতিছে। আৰু সেই স্বয়ম্বৰ সভাত যিয়ে 3টা প্ৰশ্নৰ উত্তৰ ক'ব পাৰিব, তেওঁৱেই ৰাজকুমাৰীক বিয়া কৰাব পাৰিব।" তেতিয়া খৰিকটীয়াই ক'লে, "অ হয় নেকি? মই গমেই পোৱা নাছিলো হে। তোমালোকক বহুত বহুত ধন্যবাদ দেই। ৰবা তেতিয়াহ'লে মই ৰাজসভালৈ গৈ আছো ৰবা।" এই বুলি খৰিকটীয়াজন ৰাজসভালৈ বুলি ৰাওনা হ'ল। খৰিকটীয়াজনে গৈয়ে আছে আৰু গৈ থাকোতে হঠাতে সি এখনি ঠাই পালে। আৰু সি লগে লগে কিবা এটা শব্দ শুনিলে। এজোপা ফুলে কৈছে, "অ বাটৰুৱা, কলৈনো যোৱা?" জীৱন সংগ্ৰাম কৰি থাকোতেই ৰাণীৰ ৰোষত পৰি মই অভিশাপত এই ফুল গছজোপি হৈ ৰলো। পাৰা যদি তুমি মোক ইয়াৰ পৰা মুক্ত কৰা। জীৱন সংগ্ৰামত ৰাণীৰ ৰোষত পৰি মই ৰাণীৰ অভিশাপত এই ফুল গছজোপি হৈ ৰলো। পাৰা যদি তুমি মোক ইয়াৰ পৰা মুক্ত কৰা। তেতিয়া খৰিকটীয়াই ইফালে সিফালে চাই দেখিলে যে ফুল গছ এজোপিয়ে ৰৈ আছে। আৰু তেতিয়া খৰিকটীয়াই ফুল গছজোপিৰ ওচৰলৈ গৈ ক'লে, "হেৰৌ ফুল ককাইদেউ, মইনো তোমাক কেনেকৈ মুক্ত কৰিব পাৰো?" তেতিয়া ফুল গছজোপিয়ে ক'লে, "তুমি বিধৱা এজনীৰ ঘৰৰ পৰা কেইটামান বেহাৰ লৈ আহি মোৰ গছজোপিত ছটিয়াই দিয়া, তেতিয়া মই মুক্ত হ'ব পাৰিম।" তেতিয়া খৰিকটীয়াজনে ইফালে সিফালে চাই দেখিলে অকণমান দূৰণিত এটা সৰু পজা ঘৰ আছে। আৰু তাতে কোনোবা এজনী বিধৱা বুঢ়ী মানুহে হাতত লেম্প এটা লৈ পজা ঘৰটোৰ বাহিৰত কিবা খৰি বুটলি আছে। তেতিয়া খৰিকটীয়াজনে তালৈকে গ'ল আৰু বুঢ়ীজনীৰ ওচৰ পালে। আৰু বুঢ়ীজনীৰ ওচৰ পাই বুঢ়ীজনীক ক'লে, "আই, জীৱন সংগ্ৰাম কৰি থাকোতে ৰাণীৰ ৰোষত পৰি অভিশাপৰ ফলত এজোপি ফুলগছ আছে। গতিকে আই, ফুলগছজোপীক অভিশাপ মুক্ত কৰিবলৈ মোক কেইটামান বেহাৰ লাগে। আছেনে আই?" তেতিয়া বুঢ়ীজনীয়ে ক'লে, "তুমি কোননো বাৰু? আৰু তুমি কলৈ যাবলৈ আহিছিলা বাৰু?"
তেতিয়া খৰিকটীয়াজনে ক'লে, আই, মই এজন খৰিকটীয়া। মই লিচাং ৰজাৰ ৰাজ্যৰ পৰা আহিছো। মই ৰজাৰ স্বয়ংবৰ সভালৈ যাবলৈ আহিছো। তেতিয়া বুঢ়ীয়ে ক'লে, বোপাই, ৰচোন, বেহাৰৰ দুলিটোৰ তলত অকণমান বেহাৰ আছে হবলা ৰবা। তাৰ পিছত বুঢ়ীয়ে ঘৰৰ ভিতৰলৈ সোমাই গৈ দুলিটোৰ পৰা কেইটামান বেহাৰ উলিয়ালে আৰু বেহাৰ কেইটা এৰা গছৰ পাতেৰে বান্ধি খৰিকটীয়াজনক দিলে আৰু খৰিকটীয়াই বেহাৰ কেইটা হাতত ললে আৰু বুঢ়ীজনীৰ ওচৰৰ পৰা তেওঁ বিদায় ললে। আৰু তাৰ পিছত খৰিকটীয়াই ফুল গছজোপীৰ ওচৰলৈ গৈ থাকিল। আৰু এটা সময়ত খৰিকটীয়াই ফুল গছজোপীৰ ওচৰ পালেগৈ আৰু ফুল গছজোপীৰ ওচৰ পাই খৰিকটীয়াই ফুল গছজোপীক ক'লে, ফুল ককাইদেউ, মই বেহাৰ লৈ আহিছো। তেতিয়া ফুল গছজোপীয়ে খৰিকটীয়াক ক'লে, বাটৰুৱা ককাইটি, তুমি বেহাৰ কেইটা ছটিয়াৰ কেইটামান নিয়ম আছে, 3টা নিয়ম আছে। সেই 3টা নিয়মেৰে মোৰ গছজোপীত তুমি বেহাৰ কেইটা ছটিয়াই দিয়া। আৰু সেই 3টা নিয়ম হৈছে, তুমি 3বাৰ ওম ওম বুলি কৈ মোৰ গছজোপীত বেহাৰ কেইটা ছটিয়াই দিয়া। তেতিয়া খৰিকটীয়াই 3বাৰ ওম ওম বুলি কৈ বেহাৰ কেইটা ফুল গছজোপীত ছটিয়াই দিলত ফুল গছজোপীৰ পৰা এজন সুন্দৰ মানুহ আবিৰ্ভাৱ হল। আৰু মানুহজন আবিৰ্ভাৱ হোৱাৰ পিছতেই মানুহজনে খৰিকটীয়াৰ ওচৰলৈ আহি খৰিকটীয়াজনক সেৱা জনালে আৰু মানুহজনে খৰিকটীয়াক এটা সোণৰ মুদ্ৰা দিলে আৰু সোণৰ মুদ্ৰাটো দি মানুহজনে খৰিকটীয়াজনক ক'লে যে এই সোণৰ মুদ্ৰাটো আপুনি সদায় ৰাখিব আৰু এই মুদ্ৰাটোক আপুনি যি খোজে আপুনি সেয়ে পাব। এনে বুলি কলত খৰিকটীয়াজনে সোণৰ মুদ্ৰাটো হাতত ললে আৰু তেওঁ মনতে বৰ সন্তোষ পালে। শ্ৰদ্ধাৰ ৰাইজ, এইখিনিয়ে আছিল আজিৰ খণ্ডটি। মই কেকেদেছে নিজে ৰচনা কৰিছো এই অসমীয়া সাধুকথাটো। পিছলৈ আকৌ আগবঢ়াম, আপোনালোকলৈ আকৌ আগবঢ়াম। তেতিয়ালৈকে মই আপোনালোকৰ পৰা বৰ্তমান সময়ত বিদায় মাগিছো। Okay, thank you. Thanks to all of you.